এই মুহূৰ্তত জনাই আছো এক ব্ৰেকিং নিউজ। জাগিৰোডত বনৰীয়া হাতীৰ উপদ্ৰৱ। দিন দুপৰতে খাদ্য বিচাৰি জনাঞ্চলত বিচৰণ। খাদ্যৰ সন্ধানত আজি জাগিৰোডৰ সোণাইকুছি বনাঞ্চলৰ পৰা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে জাগিৰোডৰ কাগজনগৰ আৱাসিক এলেকাত বিচৰণ কৰাত আৱাসিক এলেকাৰ ৰাইজৰ মাজত এক হোৱা-দোৱা পৰিৱেশৰ সৃষ্টি হয়। আৰু ইতিমধ্যে বন বিভাগৰ লোকসকল উপস্থিত হৈ আতচবাজি ফুটাই হাতীটোক বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও এই মুহূৰ্তলৈ সক্ষম হোৱা নাই। পুনৰ জনাইছো এক ব্ৰেকিং নিউজ, কিয়নো জাগিৰোডত বনৰীয়া হাতীৰ উপদ্ৰৱ। দিন দুপৰতে খাদ্য বিচাৰি জনাঞ্চলত বিচৰণ। খাদ্যৰ সন্ধানত আজি জাগিৰোডৰ সোণাইকুছি বনাঞ্চলৰ পৰা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে জাগিৰোডৰ কাগজনগৰ আৱাসিক এলেকাত বিচৰণ কৰাত আৱাসিক এলেকাৰ ৰাইজৰ মাজত এক হোৱা-দোৱা পৰিৱেশৰ সৃষ্টি হয়। ইতিমধ্যে বন বিভাগৰ লোকসকল উপস্থিত হৈ আতচবাজি ফুটাই হাতীটোক বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰখাইছে যদিও এই মুহূৰ্তলৈ সক্ষম হোৱা নাই।